ঘৰৰ মানুহ আছেনে? কওকচোন। মানে দাদা মই উজনিৰ পৰা আহিছিলোঁ এই বন্ধন বেংকৰ কামত। ৰাতিটো থকাৰ কাৰণে অলপ জেগা হ'ব নেকি? নাই নাই, আপোনাক মইতো চিনি নাপাওঁ আৰু মোৰ ঘৰত এজনী ছোৱালী আছে। এতিয়া আপোনাক থাকিব দিব নোৱাৰোঁ, আপুনি বেলেগত বিচাৰক। দাদা বুজিছে? এই মানে দাদা মই উজনিৰ পৰা আহিছিলোঁ এই বন্ধন বেংকৰ কামত। এই ৰাতিটো থকাৰ কাৰণে ৰুম হ'ব নেকি আপোনালোকৰ তাত? ৰুম আছে, কিন্তু আপোনাক মই থাকিব দিব নোৱাৰোঁ, কাৰণ মোৰ ঘৰত দুটাকৈ গাভৰু ছোৱালী আছে। আপুনি তাৰে যদি বেলেগত চাওকচোন। নহয় দাদা, নোৱাৰিবই নেকি? নাই নাই, নহ'ব। গামোচা কুৰ্তা এই দাদা, তাৰমানে মই বহুত ৰুম বিচাৰিলোঁ, ক'তো নাপালোঁ। আপোনালোকৰ ঘৰত গাভৰু ছোৱালী হ'ব নেকি ৰাতিটো থকাৰ কাৰণে? হা? ৰাতি থকাৰ কাৰণে গাভৰু ছোৱালী লাগে? আছে, মই ব্যৱস্থা কৰিছোঁ। 1 মিনিট হা।